নমস্কাৰ বন্ধুসকল, মই পৱন। আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মানে মৰ্ণিং টাইম, অসমীয়াত ৰাতিপুৱা বুলি কয়, ইংলিছত মৰ্ণিং বুলি কয়, তাতকৈ শুনিবলৈ ভাল শুভ ৰাতিপুৱা। এতিয়া শুভ ৰাতিপুৱা হৈছে, মই আপোনালোকক এডোখৰ জেগালৈ লৈ যাম। যিডোখৰ জেগালৈ লৈ যাম নহয়, আপোনালোকৰ একদম মানে দেখিলে হাও হাওকৈ চকু পানী ওলাই যাব। যেনেকুৱা জেগা এডোখৰলৈ আপোনালোকক আজি লৈ যাম মই। এতিয়া চাহ অকণমান খাই লওঁ, চাহ দিছে, আৰু চাহটো কিহৰ লগত খাওঁ অকণমান দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। সকল লাগিছে এয়া চাহৰ লগত খাবলৈ মই একাহী মানে এক নদীয়া মানে হেৰি লৈ লৈছোঁ, এই কঁঠাল লৈ লৈছোঁ। এক নদীয়া উলিয়াই দিছে খাবলৈ মানে, কাৰণ গুটিটোহে মেইন প্ৰয়োজন। মানে এতিয়া খাম আৰু চাই থাকক ভিডিঅ'টো। এতিয়া দেখিছে মোৰ হাতত কঁঠাল লৈ লৈছোঁ, আৰু এইপিনে চাহে ধোঁৱা মাৰি আছে, দেখিছে নহয়। এতিয়া দুফুটামান খাওঁ, দুফুটা মানে ঠিকছে খাই দিম মানে। বতৰটো আজি অলপ ঠাণ্ডা কৰিছে মানে, সেইটো কাৰণে অলপ বৰষুণ দিছে, সেইটো কাৰণে ভাবিছোঁ গোটেই নদীয়াই উঠাই দিওঁ বুলি ভাবিছোঁ। কি হয় চাই লওঁ, বতৰৰ ফল বতৰত খাব লাগে, তেতিয়াহে মানে বোলে গাত শক্তি হয় বুলি কয়। শুনটো খাবা নাই তুমি আমাৰ শুনটো খাই চাহ কৰি দিয়া, দেখুৱাই দিয়া। ভাল নাই সোধা আকৌ। এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক। চাহ তাহ খাই ল'লোঁ, কঁঠাল 30 ফুটামান খালোঁ। মানে আমাৰ শ্ৰীমতীয়ে কঁঠালৰ গুটি খুব ভাল পায় মানে, সেইকাৰণে মই কঁঠালৰ গুটিটো আলু গুটি ঘৈণীয়েক বুলি কৈছোঁ। এতিয়া মানে আলু নিকিনাকৈ হৈ গৈছে, মানে কঁঠাল গুটিয়ে কাম চলাই দিছোঁ। এতিয়া পথাৰলৈ অকণমান আপোনালোকক লৈ যাম, চাই থাকিব ভিডিঅ'টো, দেখুৱাই আছোঁ। তাকে পথাৰলৈ যাবলৈ ওলাইছোঁ, আমাৰ সোণটো যাব বোলে। এইটো কি লগাই দিলা? ক'ত বনা দেখিছে, একদম হেলমেট লগাই দিছে আমাৰ সোণটোৱে। হেলমেট লগাই যাবা নি পথাৰলৈ? খুলি থৈ আহিবা যোৱাটো। মানে বৰষুণ পৰি আছে যে, সেইটো কাৰণে ভাবিছে মানে হেলমেট লগাই যাম বুলি ভাবিছে। হেলমেট নালাগে, এনেকৈ যাম ব'লা, আহি যোৱা। কালি যোৱা ৰাতি মানে পূৰা ডাঙৰ বৰষুণ দিছিলে। ডাঙৰ বৰষুণ মানে কি, আমি টিঙৰ ঘৰত থাকোঁ যে, টিঙৰ ঘৰত একদম মানে পূৰা ঝৰঝৰকৈ পৰিছে। ভাবিছোঁ পূৰা একদম ডাঙৰ বৰষুণ হৈছে, আৰু ৰাতিপুৱা শুই উঠি চাইছোঁ কিনকিনীয়াকৈ বৰষুণ এজাক দিছে। তাকে ভালকৈ মাটিয়ে তিতা নাই, দেখুৱাই দিছোঁ আপোনালোকক, চক চাই থাকক। পিছে ভালকৈ মাটিয়ে তিতা নাই, আৰু পথাৰৰ কি দৃশ্য হৈছে দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। মই আহি আছোঁ, দেখিছে এইটো সোণটো লগত লৈ আহি আছোঁ লগতে। মানে পথাৰবিলাক মানে দৃশ্য দেখিলে আপোনালোকৰ হাও হাওকৈ চকুপানী ওলাই যাব মানে, এনেকুৱাই মানে পানী নাই। পাইছোঁহি আৰু এইখন চাওক, এখন পথাৰ। অকণমান মানে আপোনালোকক ওচৰৰ পৰা দেখুৱাম একদম পূৰা ধুনীয়াকৈ, চাই থাকক ভিডিঅ'টো। এই পথাৰখন চাওক বন্ধুসকল, গোটেই পানী নাই, চাওক কেনেকৈ ফাটি গৈছে। গোটেই চিয়াল ফটা নে কি বুলি কয় যে, চিয়াল ফটা দি গৈছে, দেখিছে পানী নাই। এইফালে চাওক, এইফালেও একেই অৱস্থা, দেখিছে গোটেই চিয়াল ফটা দিছে। আৰু এইবাৰ কি হ'ব খেতি, ৰাইজৰ কোনো ঠিকানা নাই, দেখিছে গোটেই চিয়াল ফটা দিছে, দেখিছে সেয়া, দেখিছে গোটেই পানী নাই, মানে গোটেই শুকাই গ'ল আৰু পানী। এইফালে অকণমান দেখুৱাই দিছোঁ, দেখিছে মানে এইটো যিটো ওপৰৰ পৰা যিটো চৰকাৰী পানী যে, চৰকাৰী পানীটো আমাৰ ইয়াত বোলে অহাই নাই, ছাপ্লাই দিয়া নাই। কেলৈ জানো দিয়া নাই, এইকেইদিন পূৰা গৰম দিলে, অলপ অলপ পৰি আছে। কোনত আছে? অঁ, এই অকণমান আগত মানে মাজে মাজে আছে পানী, যেনেকৈ থাকিব লাগে তেনেকৈ নাই মানে। আমাৰ সোণটোৱে দেখুৱাইছে মানে এই চৰকাৰী পানীটো মানে আমাৰ ইয়ালৈ ছাপ্লাই হোৱা নাই, মানে ওপৰৰ যিটো চৰকাৰী পানী যে ছাপ্লাই হোৱা নাই। মানে ৰ'দটো ছাপ্লাই হৈ আছে এইকেইদিন পূৰা, কিন্তু সেই পানী ছাপ্লাইটো দিয়া নাই। কিহৰ কাৰণে দিয়া নাই জানো, কিবা তেখেতলোকৰ কিবা এটা হৈছে চাগে ওপৰত। আৰু দিয়াটো দিছে বৰষুণ, মানে বৰষুণ বুলি নকওঁ আৰু, আপোনালোকক দেখুৱাইছিলোঁ মই। ব'লা যাওঁ এতিয়া গৈ থাকোঁ ঘৰলৈ। অকণমান দেখুৱাই দিলোঁ মানে আমাৰ ইয়াত পৰিস্থিতিটো কেনেকুৱা হৈ আছে, পানী ছাপ্লাই নোহোৱাৰ কাৰণে। গৰমটো পূৰা ছাপ্লাই দিছে, মানে গৰম ছাপ্লাইটো আমি ধুনীয়াকৈ পাই আছোঁ, কিন্তু পানী ছাপ্লাইটোহে ভালকৈ পোৱা নাই। এতিয়া চৰকাৰে কেতিয়া দিয়ে
পানী ওপৰ চৰকাই চাই থাকিব ভিডিঅ'টো আৰু আপোনালোকক দেখাই আছোঁ। হ'লেও আপোনালোকক পথাৰৰ দৃশ্য এটা মানে গোটেই পানী মাটি গোটেই শুকাই গৈছে, গোটেই ফাটি গৈছে, চিয়াল ফাট দি গৈছে। কোনটো কিবা ক'বা নি? কোৱা। সাবস্ক্রাইব করব রে ভিডিওটো আৰু লাইক কৰি দিব কিনে লাইক কৰিব ভাল লাগে তোমালোকৰ কথা তোমালোকৰ ভাল নে আমাৰ ভালেই কৈ দিয়া আমাৰ ভালেই খালি বৰষুণ দিয়া নাই কৈ দিয়া কালি বৰষুণ নাই দিয়া কৈ দিয়া বৰষুণ নাই দিয়া অকণমান দিছে কৈ দিয়া অকণমান দিছে বন্ধুসকল বেছি দীঘল নকওঁ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই